নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপৰ হুহুকা বিচনা নীতি পুনৰ অস্থিৰ হোৱাৰ দিশে দিছপুৰৰ ৰাজনীতি আৰম্ভ বিকল্প চৰকাৰ গঠনৰ গুণাগথা বিধেয়কৰ বিৰোধিতা কৰি যদি সৰ্বানন্দ সোণোৱাল একাংশ সংগীসহ ওলাই আহে তেনেহলে নিশ্চৰ্ত সমৰ্থন দিবলৈ সাজু কংগ্ৰেছ নতুন চৰকাৰ গঠনত অগ্ৰণী ভূমিকা লোৱাৰ মন অগপৰ বিভিন্ন দল সংগঠনৰ তীব্ৰ বিৰোধিতাক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে পুনৰবাৰ অসমক বাংলাদেশৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰাৰ বাবে আকুৰগু স্থিতি মোদী চৰকাৰৰ এনে পৰিস্থিতিত দিছপুৰত মিত্ৰজোঁট চৰকাৰত অগপ বিজেপিৰ মধু চন্দ্ৰিকা কিমান দিন তিষ্ঠি থাকে তাকো লৈ সন্দেহৰ সৃষ্টি হৈছে শুকুৰবাৰৰ কেবিনেট বৈঠকৰ পাছত তিক্ততা দুগুণে বাঢ়িছে দুই দলৰ মাজত কেবিনেটত বিধেয়কখনৰ বিৰোধিতা কৰিম বুলিও অসমবাসীক আশ্বাস দি মূৰকত বিশ্বাস ভংগৰ পাছত অগপক প্ৰথমে তুলাধনা বিৰোধী কংগ্ৰেছৰ যে এজিপি দল যে দ্বিধা বিভক্ত আৰু তেওঁলোক যে এটা সুবিধাবাদী চৰম সুবিধাবাদী ৰাজনীতি কৰিছে এহাতেদি তেওঁলোকে ক্ষমতাও এৰি দিব নোখোজে ক্ষমতাও লাগে তেওঁলোকক আৰু তেওঁলোকে ইফালেও ৰাইজৰ লগত মিলি থাকে গতিকে তেওঁলোকে যে এটা দুমুখীয়া নীতি লৈ অসমৰ ৰাইজক যে আভুৱা ভাৰি আছে এই কথাটো আমি বহুত আগতে কৈছিলোঁ বহুকেইটা প্ৰমাণ হৈছে আৰু এতিয়া এইটো প্ৰমাণ অৱশ্যে তাৰ সমান্তৰালকৈ দিছপুৰত আৰম্ভ হৈছে বিকল্প চৰকাৰ গঠনৰ গুণাগথা বিকল্প চৰকাৰ গঠনৰ সমীকৰণ এক অগপই ল'ব নেতৃত্ব বাহিৰৰ পৰা সমৰ্থন দিব কংগ্ৰেছে প্ৰথমে শুনক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ তাৎপৰ্যপূৰ্ণ মন্তব্য অনাপ বিজেপি গভৰ্ণমেণ্টটো এজিপিৰ হ'ব পাৰে অনাপ বিজেপি গভৰ্ণমেণ্টটো এজিপিৰ হ'ব পাৰে এজিপি যদি আগবাঢ়ি আহে এজিপিৰ পৰা মুখ্যমন্ত্ৰী হওক প্ৰফুল্ল মুখ্যমন্ত্ৰী হওক আজি বিভাগৰ পৰা ডেপুটি চিএম দি দিয়ক আগ্ৰামা মহিলাৰ ষ্ট্ৰং নেতা বিটিআইডিৰ কাৰণে ভাল হ'ব আমাৰ লয়াৰ আছামৰ কাৰণে ভাল হ'ব এইটো মই মোৰ নিজৰ স্বাৰ্থত মই কৈছোঁ বিকল্প চৰকাৰ গঠনৰ সমীকৰণ দুই অবিজেপি চৰকাৰ গঠনৰ নেতৃত্ব লওক সৰ্বানন্দ সোণোৱালে সোণোৱালৰ নেতৃত্বত বিজেপিৰ যদি একাংশ বিধায়কে দল ত্যাগ কৰি ওলাই আহে তেনেহলে সোণোৱাললৈ বাহিৰৰ পৰা নিস্বাৰ্থ সমৰ্থন দিবলৈ সাজু কংগ্ৰেছ AIUDF জাতীয় নায়কে যেনেধৰণে অসম চুক্তিখন ৰূপায়ণ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টত কেছ কৰাৰ পিছত সেই খিতাপ পাইছে সেই গতিকে অসম চুক্তিৰ আধাৰত অসমৰ যাতে স্বাৰ্থ সুৰক্ষিত হয় তাৰ বাবে যদি সোণোৱাল ডাঙৰীয়াই তেনে পদক্ষেপ লয় সেই পদক্ষেপকো আমি আদৰণি জনাম আমি জনাত ২০-২৫ গৰাকী বিজেপি বিধায়ক সন্তুষ্ট নহয় তেওঁলোকে এই চৰকাৰৰ পৰা ওলাই আহি হ'লেও এখন বিকল্প চৰকাৰ গঠন কৰাৰ কাৰণে ভিতৰি সম্পূৰ্ণ সাজু হৈ আছে আৰু আমিও অগপ দল আৰু BPFক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই জাতিৰ ধ্বংসী চৰকাৰৰ পৰা ওলাই আহি বিকল্প চৰকাৰ এখন অসম তথা অসমীয়াৰ স্বাৰ্থত গঠন কৰে আমি বাহিৰৰ পৰা সমৰ্থন দিম বুলি আমি প্ৰতিশ্ৰুতি বিজেপিয়ে হওক এজিপিয়ে হওক ব্যক্তিগতভাৱে বহু মানুহ আছে যিসকল মই আমাৰ সেইকেইজনৰ কথা কোৱা নাই যিকেইজনে এতিয়া একেবাৰে মোহন ভাগৱততকৈ বেছি RSS হৈ গ'ল সেইজনসকলক বাদ দি যদি কোনো লোক যদি আহে নিশ্চয়কৈ আমাৰ কংগ্ৰেছ দলে সেই লোকখিনিক লোৱাত কোনো ধৰণৰ সেইখনক ছাপোৰ্ট কৰাক আমাৰ লগত চামিল হ'ব নালাগে সামগ্ৰিকভাৱে আমি কংগ্ৰেছে এতিয়া চৰকাৰো নালাগে কিন্তু ৰাজ্যখনৰ স্বাৰ্থত ৰাজনীতি কৰক পিছে এনে ৰাজনৈতিক জল্পনা কল্পনাৰ মাজতো সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজ দলতে যিয়ে তেওঁক হলঠেকত পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে তেওঁলোকলৈ সাৱধান বাণী সাংসদ RP শৰ্মাৰ মতে বিভেদকামী শক্তিয়ে নোম এডালো লৰাব নোৱাৰে সৰ্বানন্দ সোণোৱালৰ কোনো ধৰণৰ ষড়যন্ত্ৰ তেখেতক চুব নোৱাৰে আৰু ষড়যন্ত্ৰ নাই বুলি মই ভাবোঁ আৰু আছে যদিও কোনো ধৰণৰ ষড়যন্ত্ৰ তেখেতে চুব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ কাম কৰি আছে ৰাইজৰ হকে কাম কৰি আছে জাতি মাটি ভেটিৰ কাম কৰি আছে আৰু কৰি যাব ৰাজ্যৰ ৰাজনীতিৰ বহু উত্থান পতনৰ সাক্ষী অসমবাসী নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি পুনৰবাৰ উদ্ভৱ হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিয়ে অনাগত দিনত কি গতি লয় তাৰ ওপৰত নিবদ্ধ এতিয়া সকলোৰে দৃষ্টি কেমেৰা পাৰ্চন অবনী বেজবৰুৱাৰ সৈতে পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম